নীলাখামৰ চিঠি কথা দীপিকা শৰ্মা আবৃত্তি প্ৰাণজিৎ দাস। হিয়াৰ আমঠু কাগজৰ টুকুৰাতে পঠাইছ মোৰ মৰমবোৰ, তোমাক দেখাৰে পৰা মোৰ হৃদয়ে পা মেলিছে কুমলীয়া কুহিপা। মোৰ দেহ মন চুই গৈছে এজাক ফিৰফিৰিয়া বতাহ। এই বতাহজাকৰ পৰশত সঁচাকৈ প্ৰতিনিয়ত তোমাৰ কথাই মোৰ মনলৈ আহে। তোমাৰ ভাৱনাই মোৰ দুচকুৰ নিদ্ৰা হৰণ কৰি বলাইছে মোৰ কল্পনা আৰু সপোনৰ প্ৰতি পল প্ৰতি ক্ষণ আজি শিহৰিত মোৰ যৌৱন। কবিয়ে লিখাৰ দৰে গায়কে গোৱাৰ দৰে আকাশে বতাহে কেৱল তোমাকেই দেখি আহত গছ শিপোৱা দি মোৰ হৃদয়ত শিপাইছে প্ৰেমৰ এক অনাবিল অনুভৱ। তোমাৰ নামেৰেই মোৰ হৃদয়ত বাজিছে জীৱন বিনাৰ মোৰ হৃদয়ত এই প্ৰেমৰ বলিয়া বানেৰে যেন বুঢ়াই দিম তোমাক। যৌৱন যমুনাৰ পাৰৰ শুভ্ৰ কহুৱাবোৰেও যেন হালি জালি তোমাৰ মোৰ নামেৰে বহাগী বিহুগীত গাইছে। এইবাৰৰ বহাগ বিহুৰ কাৰণে মই তোমাৰ বাবে ভমকা ফুলীয়া বিহুৱান এখন লগাইছো। সেইখনেই তুমি মূৰত পাক মাৰিবা আৰু আমিতো একেলগে যৌৱন যমুনাৰ পাৰৰ আহত গছৰ তলত মই এতিয়াও ফুল এটা তুলিবলৈ আছো। তাঁতশালৰ মাকৰ কীৰ্তনী তোমাৰ নাম মোৰ কলিজাত বাজি আজি মোৰ হৃদয় হাহাকাৰ কৰে বিচাৰি তোমাৰ তোমাৰ তাতেই যেন বিচাৰি পাম মোৰ জীৱনৰ সুখ। মই আজীৱন তোমাৰ ৰাজকুমাৰী হৈ জীয়াই থাকিব খুজিছো আৰু তোমাৰ তাতে নিশেষ হ'ব খুজিছো। শেষত একাজলি ভালপোৱাৰে হিয়াৰ মৰম যাচি আজিলৈ আৰু ইয়াতেই সামৰিছো। ইতি তোমাৰ মৰমৰ কেঁচা সোণ।